এইটো কোনে এইটো কোন সোমালে কোন সময় কোনে তই কোন সোমাইছে আহি ইয়াতে কোন ছাৰ ৰুমত কি কৰিব আহিছে আহি কোনে তই মুখৰি মানে কোনে চালা আৰু ছাৰ ৰুমত কি কৰি আছে আহি মুখৰি মানে এটা কি ডাল ডাল কি ছাৰ আপুনি ছাৰ হে আমি ভাবিছিলো কোনোবা চোৰ বুলি আপুনি নিজৰ ৰুমত চোৰ কৰিব আহিছে আপুনি নিজৰ ৰুমত চোৰ কৰিব আহিছে নহয় মই কি নিজৰ ৰুমত কি মই নিজে চোৰ কৰিব আহিম নেকি কি কহিলা মই ব্লুটুথ ক'ৰবাত থৈ পাহৰিলোৱে বিচাৰি আছো মই তুমিতো দেখা পাইছা নেকি ময়ো দেখা নাই ছাৰ ক'ত আছে বা আপুনিয়ে জানে ক'ত থৈছে আপুনি বিৰাট অপৰিপাতি ছাৰ বিৰাট অপৰিপাতি হয় ছাৰ আপুনি বিৰাট সগুণ বস্তু সগুণ আমাৰ ছাৰ নিজে পাহাৰে আবে তোৰ জ্ঞান দিয়া বন্ধ কৰ চুপ পুলিচলৈ কি মন কৰ একে নিচিনা আপোনাৰ তুমি পিন্ধছে আপুনি তুমিতো পিন্ধছে চোৰৰ নিচিনা দেখছে মোক চোৰৰ নিচিনা দেখাইছে পিন্ধোন দে হয় একবাৰ আৰু গৈ পিন্ধকচোন ৰাতি ওলাই নুঘূৰো ছাৰ চোৰ বুলি ভাবি গৰু পিঠা দিব ন আজি তহঁতৰ তাৰ মুখখন বহুত চলছে চোৰো কাটিলে মোক ছাৰ আপুনি চোৰ নহয় বুলি আমি জানোতো পিছে ছাৰ আপুনি চোৰৰ ডেলিভাৰী চুপ থাক আমি জানো ছাৰ গৰুকাত পিছে আপুনি হেঙা চোৰ কৰিব যাব নে সেয়া জামানা গেল ইটা ৱাল আকা তোৰ মনত আছেনে তই আমি আজি চোৰ হোৱা গৈছিলো শুনছে নে ভাই যোৱা বছৰ ছাৰে হেঙা চোৰ কৰিব গৈছিল ছাৰক গৰু খেলাম দিছিল লুঙি খুলি পলাইছিল তই মনে থাক কি হৈছে গম যায় ইয়ে মই হেঙা চোৰ হোৱা গৈছিলো ৰাতি ই হেঙাৰ ওচৰত যায় কি হৈছে গম যায় আমি হেঙা চোৰ কৰিব আহিছো আপোনাৰ ছোৱালীটো আমাৰ ছোৱালী ভাল পায় ছাৰ ইহেনকে কৈছিল ইহেনকে কবাই পালা বুঢ়াই একেবাৰে মোক ঘূৰাই খাইছিল ইয়াৰ প্লেনিংটো কিবা বেলেগ আছিল চাগে ছাৰ আপোনাৰ মাৰ খোৱাৰ কথা আছিল তই ঠিকে কৈছা ইয়াৰ এইটোৱে মতলব আছিল চাগে ভাই তই কথাটো ভিতৰৰ কথাটো নাজানা কেনেকৈ কৈছা পাতৰ বস্তু কিয় গাত খোৱাটো কিয় নকমে ভাই কিয় নকম জাজ কৰি আছে যে ছাৰটো মাৰ খোৱাৰ নিচিনা হ'ল না সেইটো মোৰ দাইল নেকি ছাৰ সেইটো মোৰ দাইল হ'ল আপোনাৰ দেখোন কৈছিল মোক তাইৰ লগত আপোনাক ছেটিং কৰি দিয়া তোক ছাৰে ছেটিং লগাই কৈছিলে ভালকে ছেটিং কৰি দিছিলে তোৰ কাৰণে মই হেঙাৰো নাপালো বুঢ়াৰ প্ৰেমত তৰা নৰা চিঙি দৌবা লগা হ'ল পিছে ছেটিংটো নহ'ল পিছে যি হ'ল আৰু বাদ আৰু এইবিলাক পুৰণা কথা মই এতিয়া যাওঁ কি খাব চব খাম ছাগলী খাম হাঁহ খাম পাৰ খাম চব খাম দীঘল সৰু চৰু চেপেটা চব খাম পিছত লগ পাম এনজয় কৰক আৰু ছাৰ বাই